বল রাভা ইলু ইলু আচ্ছা সবাই ঠিক আছে না ইবে ঠিক আছে না নাই বা মা কসম পুরো আবার দিবার মারি আছে এবারে ঠিক আছে না পুরা মিস কল মারি আছে আচ্ছা যেন হোক ইমান মানুহ হৈছে কিবা খাবা দিছে না কিবা আচ্ছা যেন হোক ইমান ধুনীয়া বতৰৰ আজি বাইকো হয় নে নহয় নেমৰা চং আৰু যেন হোক আজি ডাঙৰ ইমান কষ্ট কৰি আছে আপোনালোকে মোৰ ফালে অকণ মৰম বিলা দিম বুলি ভাবিছে ইমান কষ্ট কৰি আছে আচ্ছা মৰম বিলা দিম নে দিম বাৰু দিম নে আচ্ছা তাকে মৰম গিলা বস্তা দিম না পাল্লা দিম হ্যাঁ পাল্লাত আচ্ছা মই সকলো মৰম বিলাক বিলাম আপোনাৰ যাতে মৰম বিলাক ৰিচিভ কৰে যাতে মিছ কল নামাৰে দেই আচ্ছা পোন প্ৰথমে আমাৰ যিসকল চেংৰা চলিয়ে অৰ্থাৎ আমাৰ যিসকল ডমৰা গুৰুৱে ঘৰৰ পৰা চিনি নাপায় এহঁতৰ সুযোগ লৈ আমাৰ ছোৱালীসকলক ডাইৰেক্ট চুকুটি মাৰি ফুৰছি সেইসকল চেংৰা চলি আমাৰ মহিলা হেপেটাইটিছ ডাব্লিউ গভৰ্ণমেণ্টৰ পৰা 6.5 বস্তা মৰম বটা দিছোঁ আৰু আমাৰ যিসকল ছোৱালীয়ে মুখত ফেৰ লাভলি ঘূৰি কিনে ল'ৰাসকলক মোৰে লাভলি বুলি ভাবি আছে সেইসকল ছোৱালীকো আমাৰ মহিলা হেপেটাইটিছ চি কোম্পানীৰ পৰা 8.5 বস্তা মৰম বটা দিছোঁ কিমান মৰম দিম আৰু মই মৰম নিদি গোটেই আমাৰ স্বাস্থ্য বেয়া হৈ গৈছে আগতে আমাৰ স্বাস্থ্য হাই প্ৰেছাৰ এতিয়া গোটেই ল' প্ৰেছাৰ হৈ গৈছে পিছফালে মাংস নাই গোটেই শুকাই গৈছে কিবাকৈ গেটাছ দি চলি আছোঁ আচ্ছা যে নহওক আজি ডাঙৰ ঘটনাডাল জাষ্ট মই কিনে গাড়ী পি নামিছোঁ নামাৰ পিছত কি হ'ল জানে এটা সৰু বাচ্চা দেখা পাইছে দেই সৰু বাচ্চা কাৰোবাৰ বিধান মই গম নাপাওঁ ই ভাই তামাম খাতৰা মাল ই মোক দেখা পাই নে কি বুলি কৈছে গম পাইছে না হয়তো গেষ্টিক মা কচম যে জিন্দা জিন্দা দেখা পালোঙে মই ভাবছোঁ মৰলোঙে নেকি তানে ক'বা খুজি টিভি দেখা মানে দেখা পাইছোঁ ই ভাই পুৰা চিধা চিধি মাৰিছে পুৰা জিন্দা জিন্দা বুলি কৈছে ইমান ডেঞ্জাৰ বস্তু আছে বাৰ বাৰে ময়ো ভয় খাই গ'লোঁ আৰু যেনক আপোনাৰ বিহু ভালে ভালে গ'লনে ভালে ভালে গৈছে নাই পিনে গৰু বিহু ভালে ভালে গৈছে গৰু বিহু এবাৰ মোৰ গৰু বিহু তামাম বেয়া গৈছে জিলেপি লগত তামাম কাজিয়া লাগছিলোঁ জিলেপি পূৰ্ণা হৈছে না সেইকাৰণে মই নতুন কইনা চাবা গৈছিলোঁ কইনা চাবা যাই কিনে মাককে চাই আছিলোঁ মই লাষ্টত গম পালে সিটো মায়াক তাৰ মাকে হিন্দুৰ ফুটাটো সৰুকৈ লৈছে ছোৱালী বুলি ভাবি কিনে পুৰা লাইন মাৰি আছিলোঁ লাষ্টত মই চুচুৰ পুৰা পুৰা ইস্ত্ৰি মাৰি দিছোঁ সেইকাৰণে কাজিয়া লাগি আহিছিলোঁ গুৱাহাটীত মনে মনে পলাই আছোঁ দেই বাছত অহাৰ পিছত কি হৈছে গম পাইছে না সেইদিনাখন গৰু বিহু আছিলে যিমান যেনে তিৰি মানুহ গিৰিয়েকৰ প্ৰতি মৰম থাকে না আকৌ জিলেপি ফোন কৰি কৈছি অ' মানটো আজিতো গৰু বিহু যে আজি গৰুবিলাকক গা ধুব লাগে এইটো গুৱাহাটীত আছা এটা গৰু যদি পাওঁ গুৱাহাটীত গৰুবিলাক গা ধুব লৈ গৈছে মইতো গুৱাহাটীত তামাম গৰু বিচাৰিছোঁ ৰাতিপুৱা 7টাৰ পৰা 3টালৈকে গৰু বিচাৰি আছোঁ এটাও গৰু নাপালোঙে লাষ্টত গৰু নাপাই মই কুকুৰকে তামাম গা ধুই আছোঁ মা কৈছে মোৰ মাথা নষ্ট হৈ গৈছে এই আগত আইতা নাচাকে খাইছে ফ ফ ফ ফ ফ ফ খাইছি না কাঞ্চি ধৰিবও নোৱাৰি দাঁতৰ দাঁত বেলচা নিচিনা দাঁত একবাৰ চুমা খালি এখন গাল গুচি যাব আৰু যেনক আইতা বুলি এটা কথা এটা মনত পৰিছে দেই আগৰ আইতা আৰু এইটাৰ এটা বহুত ডিফাৰেঞ্চ আমাৰ আগৰ আইতাসকলে ইমান ধুনীয়াকৈ আইনাবিলাক গাইছিলে যিবিলাক আইনাম ইমান ধুনীয়াকৈ গাইছিলে আজিকালি আমাৰ আইতাসকল পাল্লা মাৰে পাল্লা মানে চান্স মাৰিতে বিউটি পাৰ্লাৰতো যায় আজিকালি কি কৰি গম পাইছেনে যেতিয়া নেকি বেলেগৰ ঘৰত নাম গাব যায় নাম গাই থকা অৱস্থাত যদি খৰাহি বিলাকত যদি আপেল আঙুৰ কলবিলাক বেছি বেছি দেখা পায় মা কচম থাপৰি পিছাপি কি মাৰে পুৰা মাৰে যিমান শক্তি আছে পুৰা মাৰে আৰু যেনে খৰাহিত যদি আপেল আঙুৰ নাই কেনেকৈ মাৰে গম পাইছে না পাপিষ্ট মালিক ই মোৰবোৰ ডাঙৰ বেমাৰ হ'ব ইয়াৰ খাৱাত বেছি নজৰ আৰু যেনক মোৰ লগত আছে নেওলা আচ্ছা নেওলাক মাতি দিম নে মাতিম নে নাই এবাৰ হাতৰ চাপে নেওলাৰ কাৰণে খুব ভাল লাগিব হেল্ল' 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 মনিটৰ অকণ হেল্ল' 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 হালপতি হালপতি হালপতি